কানাৰাম বসুমতাৰীৰ মৃত্যু হোৱা বুলি প্ৰথমতে কিন্তু তেওঁলোকে বিবৃতি দিলে বা জনাই দিলে সংবাদ মাধ্যমক। তাৰ পাছত কিন্তু কানাৰামৰ মৃত্যু নহ'ল, আচলতে ডিম্বেশ্বৰ মুছাহাৰীৰে মৃত্যু হ'ল, যিগৰাকী ব্যক্তিৰ আচলতে ঘৰ বাক্সা জিলাত। মানে আমাৰ মনত পৰিছে আজি কিছু বছৰ আগত গুৱাহাটীলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী আহি কৈছিল অসম আৰক্ষী স্মাৰ্ট হ'ব লাগিব, স্মাৰ্ট পুলিচ। স্মাৰ্ট পুলিচৰ দ্বাৰা এনেকুৱা ভুল কেতিয়াও ভাবিব নোৱাৰি। ইয়াত কিবা চক্ৰান্ত আছে আৰু কি চক্ৰান্ত কৰিছে নাজানো। আমাৰ দেশৰ নাগৰিকক ভয় ভাবুকিৰে যিটো কয় যে বিৰোধীমুক্ত ভাৰতবৰ্ষ বিচাৰে, তেওঁলোকে সংবিধানখন তেওঁলোকে ভংগ কৰিব বিচাৰে আৰু এই সাধাৰণ নিৰীহ দেশৰ জনগণক আইনৰ শাসনৰ পৰিৱৰ্তে তেওঁলোকে বন্দুক বেয়নতৰ শাসন দি পেলাই তেওঁলোকে যিবিলাক বেয়া কাম কৰিব তাৰ বিৰুদ্ধে যাতে আমি মুখ বন্ধ কৰি ৰাখোঁ, তাৰ বাবে এইটো অপচেষ্টা। আৰু এই এনেকুৱা ধৰণৰ কামত পুলিচে যিখিনি কাম কৰিব লাগে আইন অনুসৰি সেইখিনি নকৰি ৰাজনৈতিক হাথিয়াৰ হৈছে অসম পুলিচ। এইটো দুৰ্ভাগ্যজনক, ইয়াৰ আমি প্ৰতিবাদ জনাওঁ। আমাৰ দুখীয়া মানুহে খোৱা বস্তুৰ দাম সকলোতকৈ বৃদ্ধি পাইছে আৰু সকলোতকৈ আজিৰ তাৰিখত মূল্য কমি গৈছে মানুহৰ জীৱনৰ। সকলোতকৈ সস্তীয়া হৈছে এই চৰকাৰৰ দিনত মানুহৰ জীৱন। এজন কেনাৰামক মাৰিবলৈ আহি ডিম্বেশ্বৰক ইয়াত মাৰিলে আৰু এজন নিৰীহ আমাৰ মাথি দৈমাৰী ঘৰত অসহায়, আপোনালোকে মুখখন চাওক, ভয়ত কম্পমান। তেওঁৰ পত্নীয়ে খাব নোৱাৰা এটা কথা কঁপি আছে মানুহজনী। ল'ৰা ছোৱালীকেইটাই কি কৈছে কোনো কথা নাই, বতৰা নাই। দিন দুপৰত 10:30 বজাত 24 তাৰিখে ইয়াত আনি কেনাৰাম বুলি ডিম্বেশ্বৰ মুছাহাৰীক হত্যা কৰিলে। কোনো একো নাজানে। এজন ইয়াত থকা স্থানীয় লোকে কৈছে যে আমি আহিছিলোঁ, আমাকো বাহিৰতে ৰখালে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, কি চলিছে এই কথা বতৰাবিলাক? একেবাৰে আপোনাৰ কঠোৰ অন্তৰৰ মানুহৰো কান্দি উঠিব। আজি আপোনাৰ বাক্সা জিলাৰ পৰা ডিম্বেশ্বৰ মুছাহাৰীৰ পত্নী আহি তেওঁৰ স্বামীৰ মৃতদেহৰ কাষত বহি আছে। তেওঁ স্বামীক সামান্য আমাৰ যিটো ধৰ্মীয় নিয়ম সেইখিনি পালন কৰিবলৈ এতিয়ালৈকে দিয়া নাই। কেনাৰাম বুলি তেওঁক আমি জনামতে তেখেতক পুতি থলে, আকৌ তাৰ পৰা উলিয়াই আনিবলগীয়া হৈছে। কি চলিছে এই কথা বতৰাবিলাক? এনকাউণ্টাৰ, আজি জীৱনৰ মূল্য নাইকিয়া হৈ গৈছে। এই কথা বতৰাবিলাক আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে অকণমান ভাবি চাওক। আপুনি জাষ্টিফাই কৰিবলৈ গৈছে এই কথাখিনি। আপুনি ক'ব লাগিছিল যে ইমিডিয়েটলি আমি যিসকল ইয়াৰ লগত বিষয়ে জড়িত আমি একশ্যন লৈছোঁ। কোনো একশ্যন নাই। যিসকল ইয়াৰ লগত জড়িত আপুনি ব্যৱস্থা লওক ইতিমধ্যে। বহুতে ক'ব খোজে যে আপোনালোকে যি ধৰণেৰে এনকাউণ্টাৰৰ কৰিলে পুৰস্কাৰ পাব বুলি যিদৰে এটা প্ৰচাৰ চলিছে, সেই পুৰস্কাৰ পাবৰ কাৰণেও বহুতে এনেধৰণৰ হত্যালীলা আৰম্ভ কৰিছে। অৰাজকতা চলিছে মানুহৰ। কান্দোনৰ আজি চকুৰ পানীৰ কোনো মূল্য নাইকিয়া হৈছে। এই যে অসহায় মানুহবিলাকৰ কোনো চকুৰ পানী মূল্য নাইকিয়া হৈছে। সেই যে ডিম্বেশ্বৰৰ যে পত্নী আহি ইয়াত কান্দি আছে, তাৰ চকুৰ পানীৰ কোনো মূল্য নাই। তেওঁ ল'ৰাটোৱে যে পৰীক্ষা দিব, নিজৰ ল'ৰাটোৱে যদি পৰীক্ষা দিয়াৰ সময়ত নিজৰ বাপেকক লোকৰ এটা ঘৰত আহি মাৰি দিলেহেঁতেন কেনেকুৱা লাগিলেহেঁতেন? এই কথা বতৰাবিলাক আজি অমানৱীয় হৈছে। সেইকাৰণে আমাৰ দলপতি ডাঙৰীয়াই কৈছে যে মানৱ অধিকাৰতো আমি এই কথাবিলাক চাব লাগে। ন্যায় দি আমি কৈছোঁ যে এজন আমাৰ চিটিং জাজৰ দ্বাৰা হাইকোৰ্টৰ এটা ইনকুৱাৰী কৰিব লাগে আৰু ইনকুৱাৰী কৰাৰ আগত ইমিডিয়েটলি যিসকলে এনেধৰণৰ কথা তেওঁলোকে কৈছে যে আমাৰ কোনো অনুমতি নোলোৱাকৈ আমাৰ এই গাঁৱলৈ আহিছে মানুহ, কোনো আমাৰ ওচৰ চুবুৰীয়াক আহিবলৈ দিয়া নাই, চিভিল ড্ৰেছত আহিছে। কোননো সেই পুলিচ? এজন দুজনৰ নাম তেওঁলোকে চিনিও